আজি আমি ভেৰগাঁও জিলা হিচাপে আমি বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমাৰ আজিৰ এই সভাখনত চিফ মহোদয় মানে অহাৰ কথা আছিলে, কিন্তু বতৰ প্ৰতিকূল হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতে অহা 18 তাৰিখত আহিব। তাৰ কাৰণে আমি ভেৰগাঁৱত চব আয়োজন আমি কৰিছোঁ। আৰু বিশেষকৈ আজি আলোচনা হোৱাটো হ'ল নিৰ্বাচন যিহেতু সমাগত, অহা 9 এপ্ৰিলত যিহেতু নিৰ্বাচন হ'বই, ইয়াৰ কাৰণে ভেৰগাঁও জিলা হিচাপে আমাৰ দুটা সমষ্টি পৰে। 45 নম্বৰ আমাৰ ভেৰগাঁও সমষ্টি আৰু 48 নম্বৰ আমাৰ টাংলা LAC সমষ্টি। এই দুটাত আমি বিজয়ী কৰিবৰ কাৰণে আমি আজি সম্পূৰ্ণ আলোচনা হৈ গ'ল। আমাৰ বুথ কমিটিবিলাকক ষ্ট্ৰং মানে কৰিবৰ কাৰণে আজি মানে 4 দিনমান আমি টাইম লৈছোঁ। আমি এইখিনি সম্পূৰ্ণ আমি কৰিম। তাৰপিছত অন্যান্য দল সংগঠনবিলাকৰ লগত আমি আলোচনা কৰিম। তাৰ কাৰণে আজি আমি মানে সিদ্ধান্ত আমি ল'লোঁ আৰু দায়িত্ব অৰ্পণ আমি কৰিলোঁ। গতিকে ঠিক তেনেকুৱা আমি মানে গোটেইখিনি আমি প্ৰস্তুতি আমি সম্পূৰ্ণ হৈছে। আৰু যিসকল ব্যক্তিয়ে টিকেট পাব অহা মানে 21-22 ভিতৰত তেওঁলোকে দাখিল কৰিব আৰু তাৰপিছত কৰাৰ পাছতে আমি 25 তাৰিখত আৰু এখন আমাৰ জিলাৰ মানে মিটিং হ'ব। এই মিটিঙত প্ৰতিটো আমাৰ মানে কি কয় ব্লক কমিটিসমূহৰ লগত মানে কথা পাতিম সেইদিনা আৰু 26ৰ পিছত আমি পুৰা গাঁৱে আমি যাম। ভেৰগাঁও দুটা সমষ্টিৰ ভিতৰত এটা সমষ্টি টংলা সমষ্টিটো বিজেপিক এৰি দিয়াৰ চৰ্চা চলি আছে। এই ক্ষেত্ৰত আপোনালোকে কিদৰে সহায় কৰিব? যদি সেইটো বেলেগ নহয়, আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে সেইটো ঠিক কৰিব। হাইকমাণ্ড আছে, হাইকমাণ্ডে ঠিক কৰিব। যিহেতু পাৰ্টি আমাৰ জিলা পৰ্যায়ৰ আমি নেতাহে হয়। গোটেই শক্তিশালী BTC এলেকা নহ'লে আমাৰ 40টাৰ ভিতৰত 28টা পায় নেকি? তেতিয়াহ'লে কিমানখিনি শক্তিশালী হ'ব লাগিব আপোনালোকে ভাবি চাওকচোন। আপোনালোকে গাঁৱে গাঁৱে ঘূৰি থাকে। গতিকে ৰাইজে যোৱাবাৰ যে 40টাৰ ভিতৰত 28খন দিলে, খাম্ভা এতিয়া বৰগাড়ী আহি গ'ল, 29 হৈ গ'ল আৰু কোনোবা অলপ লাইনত আছে, তেওঁলোকে আহিব। গতিকে আমাৰ আহিব পাৰে। গতিকে যিহেতু UPPL ত্যাগ কৰিলে আৰু তেওঁলোকে যিহেতু মানে ফিলিংবিলাক ৰিজনেল পাৰ্টিৰ চিন্তাধাৰাৰে তেওঁলোকে আগৰ পৰা লিডাৰ হয়, গতিকে আমাৰ লগত অহাটো নিশ্চয় আহিব। UPPL এটা কাৰ্যসূচী চলাইছে, চলো BTC পাল্টাই চাচা চাৰ্জি বাঢ়ি চলাই। কি হ'ব এই ক্ষেত্ৰত? এইটো কি কাম দিব নে কিবা? পাল্টাই মানে নিজে চোং পাল্টাই খালে, নিজে পাল্টাই খাব নাই। 2020 চনত কোনোবা এনেকুৱা পাৰ্টি দেখা পাইছে নেকি? দুবাৰ হ'লেও চলাই তেওঁলোকে 20ত সুবিধা পাইছিলে, হয়নে? গতিকে 2020 চনত তেওঁলোকে সুবিধা পাইছিলে। 5টা বছৰৰ ভিতৰতে পাল্টাই খাইছে। আমি এনেকুৱা দেখাই নাই। বেলেগেতো হয়তো 15 বছৰ 20টা বছৰ চলে, কিন্তু তেওঁলোকে এতিয়া 5টা বছৰত তেওঁলোকৰ ভুল নীতিৰ কাৰণে পাল্টাই খাইছে। সেইটো মানে ডাঙৰ কথা নহয়। সেইটো তেওঁলোকে যাবও পাৰে, কিন্তু আদৰ্শগত তেওঁলোকে 5টা বছৰৰ হিচাপ দিয়কচোন। 5টা বছৰ হিচাপ দিয়ক। তেওঁলোকে যে আগৰ পাৱাৰখিনি যে অলপমান কিবা কৰিছিলে, সেইবিলাক মানে আহি গৈছে। ৰাইজে এতিয়া ভাল পাইছে, ৰাইজে এতিয়া ফ্ৰীলি কথা পাতিছে। গাঁও লেভেলত এতিয়া চুই গৈছে আমাৰ ডেভেলপমেণ্টটো। আগৰ যেনেকৈ চুই গৈছিলে, এতিয়া বেকাৰ মানুহবিলাকে একদম চুই গৈছে। মানে 2 লাখ 5,000 মানুহে পাবৰ কাৰণে সক্ষম হৈছে। ভাবি চাওকচোন। আজি চেল্ফ হেল্প গ্ৰুপ মানে 833টাকৈ এটা সমষ্টিতে 40টা সমষ্টিত কেমন হয় আমাৰ 34,000 নে কি হয়? 34,000 এইটো 10জন মানে এটা চেল্ফ হেল্প গ্ৰুপত 10জনকৈ থাকে। তেওঁলোকে এতিয়া 15,000কৈ পাবৰ কাৰণে সক্ষম হৈছে। এইবিলাক মানুহৰ মাজত মানে চুই গৈছে। 10,000কৈ পাইছে এতিয়া এজন মানে আমাৰ কি কয় বহু মানুহ মানে এনেকুৱা বয়োজ্যেষ্ঠ ব্যক্তিসকলে তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে। আমাৰ যিখিনি সক্ষম লোক বুলি কোৱা হয়, বিশেষভাৱে গতিকে তেওঁলোকে 10,000কৈ পাবৰ কাৰণে সক্ষম হৈছে। প্ৰতিটো সমষ্টিত 100কৈ হ'লে 4,000, হয়নে? 100কৈ আমাৰ যিখিনি চিনিয়ৰ মানুহ 4,000 সেনেকৈ পাই গ'ল। গতিকে সেইবিলাক আমাৰ টোটেলি ইয়াৰ কাৰণে ৰাইজে BPFৰ লগত চব আছে। এতিয়া দীপেন বড়ো জইন কৰিলে ওদালগুৰি জিলাৰ প্ৰভাৱ পৰিব নেকি? দীপেন বড়ো যোৱাকালিহে ফৰ্মেলি জইন হৈছে। তাৰ 10টা বছৰ আগৰ পৰা সি UPPL কামত দিছে জানো? তাৰ 10টা বছৰ আগৰ পৰাই সি UPPL কৰি আছে। মানে ছাত্ৰ সংগঠনক অলপমান বেয়া মানে অন্য ছাইডত তেখেতে মানে লৈ গৈছে, ৰাজনীতিক ছাইডত। গতিকে আজিৰ দিনত কালি কিবা এটা আহিলে কিবা এটা হ'ব জানো? একো নহয়। মই ক'লো না 10টা বছৰ আগতে তেখেতে UPPL কৰিছে। ঠিক আছে। ভেৰগাঁৱৰ সমষ্টিত প্ৰাৰ্থী কোন হ'ব পাৰে আপোনালোকৰ?
হাই কামানে যাক দিয়ে আমি তাকে একচেপ্ট কৰিম ঠিক আছে